নমস্কাৰ সকলোকে পুনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আমি উলিয়াই লৈছোঁ চিৰা খাবলৈ দেই মাঘৰ বিহুতে অনা চিৰা আপোনালোকে বাৰু খাই ভাল পায়নে জনাবচোন আৰু মাঘৰ বিহুতে অনা চিৰা অৱশ্যে মই ফ্ৰিজত থৈ দিওঁ কোমল চাউল হওক চিৰা হওক তেতিয়া কি হয় বহুত দিনলৈকে থাকে বেয়া নহয় সোনকালে আৰু আজি সেই চিৰা উলিয়াই লৈছোঁ দেওবাৰ দিনটোত কি হয় অকণমান শুই উঠাও দেৰি হয় বন্ধৰ দিন বুলি আৰু কামো যথেষ্টখিনি থাকে আৰু গাঁৱলীয়া মানুহ তাতে এতিয়া বাৰিষা দিন আহিছে চোতালখন নক'ব আৰু চোতালো ডাঙৰ আৰু আগফালে পাছফালে গোটেইখন মানে বাঁহ গছে গতিকে চোতাল মানে বাঁহ পাতে ভৰি থাকে সেইকাৰণে সাৰি মেলি আজৰি হওঁতে মানে ঘৰৰ কাম বন কৰি 9টা-10টা বাজে আৰু কিবা কিবি বনাই থাকিবলৈ মন নাযায় আৰু চিৰাই সেইকাৰণে কামত চলাই দিওঁ কেতিয়াবা কোমল চাউল নহ'লে চিৰা বন্ধৰ দিনকেইটাত আৰু আজি লৈ লৈছোঁ একদম ধুনীয়াকৈ ভীমকল কাটি দিয়ে ভীমকল এথোক পকি আছিলে গতিকে ইহঁতকো মানে ভীমকলৈ কাটি দিছোঁ খায়ো ভাল পায় বাৰু ভীমকল আৰু খুৱাবও লাগে সেইকাৰণে ভীমকল কাটি দিলোঁ দুয়োটাই ধুনীয়াকৈ খাইছে আগতে আমি দুলীয়াজনত আছিলোঁ দেই তেতিয়া কি হয় ইহঁতে জলপানৰ ওচৰলৈ নাযায় অকল চকোজ কৰ্ণফ্লেক্স কিবা কিবি খাই থাকে গাঁৱলৈ অহাৰ পৰা মানে মই সেইবোৰ অনা বাদ দিলোঁ এতিয়া জলপান মানে দুয়োটাই হেঁপাহ কৰে দেই খাবলৈ আৰু সেয়া ধুনীয়াকৈ পাউডাৰ গাখীৰ দি দিছোঁ দেই এনেই লিকুইড গাখীৰ লগত মোৰ ভাল নালাগে মিঠা দৈটো হ'লে ভাল লাগে বাৰু ক'তনো সদায় মিঠা দৈ থাকে আৰু আনিলেও ইহঁতে জলপান মানে তিয়াবলৈ নথয় আৰু মিঠা দৈ পালে বুলি ক'লে খাই আদায় কৰি দিয়ে সেইকাৰণে কি কৰিছোঁ এতিয়া পাউডাৰ গাখীৰ চলাই দিছোঁ তাৰপিছত মই যে এডোখৰ খৰি দেখুৱালোঁ দেখিলে নাই এডোখৰ হৈছে কঁঠালৰ গুৰিটো দেই আমাৰ এইখন মানে নতুনকৈ বাৰী পতা হয় ইয়াত মানে গছ ঢেৰ আছিলে এতিয়া মহাবোৰ কি হৈছে এনেদৰে আছে নহয় বাপেকে এডোখৰ ডাঙৰ এডোখৰ ভৰাই দিলেহি গম পাইছেনে এতিয়া এইকেইদিন ডাৱৰীয়াও কৰিছে গতিকে ধুনীয়াকৈ জুই ফুৱাই ফুৱাই জলপান